নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি হৈছে ফাকুৱাত আমাৰ জগন্নাথ মন্দিৰত ৰাইজৰ কাজ। এতিয়া আমি ৰাইজৰ কাজৰ কাৰণে মন্দিৰত যাই আছোঁ। ফুটা লগা আমাৰ অলপ দেৰিয়ে হ'ল আৰু মোৰ মাও আহিছে। এয়া মন্দিৰ, এয়া হোম চোম পুল্লা, পূজা পাতল কৰলা। এতিয়া আকৌ আমি সেৱা ল'ম। পূজা কৰা মন্দিৰৰ ভিতৰখিনি গোটেইখিনি দেখাইছোঁ। ইফালে গাজি মাহখিনিও দেখাইছোঁ। এইটো হৈছে আমাৰ মন্দিৰৰ দেউৰীয়া। আলৌ দাদা আমি এয়া সেৱা ল'লোঁ। সেৱা লৈ উঠাৰ পাছত আকৌ ভোগ খাম। ভোগৰো ব্যৱস্থা কৰিছে। ইফালে এইটো মইনা, ইফালে প্ৰিয়া, এইটো পৰি। তাৰপিছত আমি এতিয়া ভোগ খাম। এয়া ভোগৰ দিনত আছে এইবিলাকে খাই আছে ভোগ। আমিও খাম এতিয়া। খাই উঠি ঘৰত লাগি যাম। ঘৰত যাই আকৌ ভাত পানী খাই বৈ আকৌ ভাটিবেলা আহিম। এয়া আমি ভাটিবেলা আহিলোঁ। ভাটিবেলা অহাৰ পাছত এতিয়া ওজা উঠি আছে তাতে। এয়া আমি ওজা চাই বহি আছোঁ। আজি হৈছে ফাকুৱাৰ কাৰণে সকলোৰে যেন জীৱনটো ৰঙীন হৈ থাকে তাৰে কামনা কৰিলোঁ। হেপী হোলী। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আমি মন্দিৰৰ পৰা গাজি মাহ খাই এতিয়া ঘৰলৈকে যাওঁ। বাই বাই।